এটেনশ্যন পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। এটেনশ্যন মৰিগাঁও জিলা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ। আপোনালোকৰ বিভাগত এয়া প্ৰকৃততে কি চলিছে? যি সময়ত চৰকাৰে কোটি কোটি টকা ৰাইজৰ উন্নয়নৰ বাবে পঞ্চায়তসমূহলৈ মোকলাই দিছে, তেনে সময়তে একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীয়ে আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰে চৰকাৰী ধন লুণ্ঠন কৰাত ব্যস্ত হৈ পৰিছে। তেনে এটি পঞ্চায়ত হ'ল মৰিগাঁও জিলা লাহৰিঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচলা গাঁও পঞ্চায়ত। এইগৰাকী বৰচলা গাঁও পঞ্চায়তৰ সভাপতি আবু হানিফ আৰু এইগৰাকী সেই পঞ্চায়তৰ সচিব হবিবুৰ ৰহমান। এই দুগৰাকীয়ে নিজকে পঞ্চায়ত কৰ্তা বুলি জাহিৰ কৰে, নামানে চৰকাৰী নীতি নিয়ম, নিজ ইচ্ছামতে কৰি যায় চৰকাৰী আঁচনিৰ ধনৰ লুণ্ঠন। ৰাজহুৱা আঁচনি ৰূপায়ণ কৰে ব্যক্তিগত মানুহৰ চোতালত। চৰকাৰী লেট্ৰিন ব্যক্তিগত মাটিত স্থাপন কৰি লুণ্ঠন কৰি আহিছে লাখ লাখ টকা। এই ক্ষেত্ৰত ৰাইজে কি কয় শুনক। পইচা দিম বুলি কৈছে অলপ, কিন্তু ক'ৰ পৰা দিম এইটোতো মই নাজানো। বা দিছে বাকী পঞ্চায়তৰ স্কিমে নেকি হ'ব পাৰে। এতিয়া মই বনাইছোঁ ধৰক মোৰ ইয়াৰ পৰা যিখিনি পইচা মোৰ পকেটৰ খৰচা কৰিছোঁ, হয়তো এনেকুৱা হ'ব পাৰে তেওঁ এইটো দেখুৱাই পইচাটো উঠাই ল'ব পাৰে, তেনেকুৱাও হ'ব পাৰে। মাটি দিছে হয়, এইটো আছিল আপোনাৰ 2 নং বৰচলা 3 পইণ্ট। তাৰ পৰা কাটি আনি পেলাই এতিয়া কলাহাজুৰিত দিছে ব্যক্তিগত মাটি। এই ক্ষেত্ৰত ৰাইজে বহুবাৰ অৱগত কৰাৰ পিছতো গুৰুত্ব আৰোপ নকৰিলে ৰাইজৰ কথা। আনফালে এইগৰাকী পঞ্চায়ত সচিব হবিবুৰ ৰহমানে কেৰেপ নকৰে চৰকাৰ তথা প্ৰশাসনক। ৰাইজে বিচাৰি গ'লেও নাপায় পঞ্চায়তৰ কাৰ্যালয়ত। মন গ'লে কাৰ্যালয়লৈ আহে, মন নগ'লে নাহে। আঁচনি ৰূপায়ণৰ এই ব্যাপক দুৰ্নীতিৰ সন্দৰ্ভত সাংবাদিকে যোগাযোগ কৰাত কেইটামান কথা জানিম আৰু লগতে আপোনাৰ ফোনটো কিন্তু মই কল ৰেকৰ্ডিং কৰিম হা। এতিয়া মই অলপ চিৰিয়াছ আছো হা, ৰাতি পাতিব। ৰাতি নাপাতে, আপোনাৰ স্কিমৰ বিষয়ে অকণমান কথা জানিব বিচাৰিম। এতিয়া নহয়, কাইণ্ডলি মই খুব ব্যস্ততাত আছো, একদম মোৰ হাত চাত লেতেৰা, মোৰ পথাৰত আছো হা। হ'ব দিয়ক। আনফালে সভাপতি আবু হানিফে এই ক্ষেত্ৰত কি কয় শুনক। আনফালে সভাপতি আবু হানিফে এই ক্ষেত্ৰত কি কয় শুনক। ব্যক্তিগত মাটিতো তেনেকুৱা কোনো স্কিম নাই। মাটি গৃহস্থই যাৰ পৰা মাটি গৃহস্থই ইতিমধ্যে আমাক জনাইছে। গৃহস্থই জনাইছে কোনটো স্কিম কওকচোন আপুনি। মাৰ্কেট ছেট এটা বনাইছে। মাৰ্কেট ছেটটো এইটো চৰকাৰী মাটি হয়। মাৰ্কেট ছেটটো চৰকাৰী মাটি হয়। কি হৈছিল প্ৰকৃততে ইয়াতে? আপোনাৰ আমি জনামতে এইটো 14 ফাইনেন্সৰ স্কিম বোলে। এতিয়া এইটো গভৰ্ণমেণ্ট মাটিত নহয়, এইটো ব্যক্তিগত মাটিত দিছে। কিমান টকা বহুত গোটলা আছে বৰচলা জিপি। লেট্ৰিন বাথৰুম দি থৈ দিছে ব্যক্তিগত পট্টা মাটিত, গভৰ্ণমেণ্ট মাটিত নাই। তেনেকৈ হয়, মাৰ্কেট ছেটটো তেনেকৈ কৰিছে। মই কোনো লিখি চিখি দিয়া পঞ্চায়ত কমিটিৰ চেয়াৰমেন বেলেগ। এতিয়া মোক কৈছে তোমাক পঞ্চায়তৰ পৰা কিবা এটা দিম। মাটিটো কাৰ? মাটিটো মোৰ। স্কিমটো কোনে থৈছে? স্কিমটো ছেক্ৰেটাৰী দিম বুলি কৈছিলে। এতিয়া ছেক্ৰেটাৰী বনাইছে, পঞ্চায়ত ছেক্ৰেটাৰী বনোৱা নাই, এইটো মই নিজে বনাইছোঁ। মানে ফাইনেন্সো ক'ব আহিছে? ফাইনেন্সটো সিহঁতে অলপ পইচা দিছিলে, পঞ্চায়ত 20,000 পইচা দিছিলে। অলপ কিমান দিলে এতিয়ালৈ? বাকীখিনি গম নাপাওঁ কোনে খাইছে। কিমান দিলে আপুনি? কমপ্লেইন পোৱা নাই। কিমান দিলে এতিয়ালৈ? পইচা দিছিলে সি আপোনাৰ তেখেতে হিচাপটো চাব লাগিব, 2 লাখ নে 3 লাখ টকা কিবা এটা দিছিল। পিছত আকৌ লৈও গ'ল তাৰ পৰা পইচা অলপ লৈও গ'ল তাৰ পৰা। এতিয়া 14 ইগ্ৰচেকৰ দখলতে আছে মানে। ইগ্ৰচেকৰ দখলতে মাটি যেতিয়া ইগ্ৰচেকৰ দখলতে আছে ন? নামত যেতিয়া তেওঁ দখলে।
নাই মই কোনো মাটি লিখি দিয়া নাই বা কোনো হেৰি ডনেশ্যন দিয়া নাই পঞ্চায়ত। আপোনাৰ নিজৰ মাটি? মোৰ নিজৰ মাটি, মই নিজে ঘৰ বনাইছোঁ। সিহঁতে কৈছে অলপ পইচা দিম ঘৰটো বনোৱা, তেনেকৈ কৈছিলে। পিছত অলপ পইচা দিছে, তাৰ পৰা অলপ লৈও গ'ল। তেতিয়া সিহঁতে জানিব কি কৰিছে কি কৰা নাই। কিমানমান দিয়া হৈছিল আপোনাৰ? চাব লাগিব কিমান আছিলে, লিখি থোৱা আছে কিমান টকা দিছে কিমান টকা লৈ গৈছে। নাই নাই মই কোনো চহী দিয়া নাই বা মই কোনো লিখি দিয়া নাই, বা মোক তেনেকৈ কোৱাও নাই যে তোমাৰ পঞ্চায়তৰ হেৰি বনাম তুমি এনঅ'চি দিব লাগে, তেনেকুৱা একো কোৱাও নাই।